Hello friends, welcome back to my YouTube channel. আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছো নিউ Mahindra Scorpio NR Z2 ভেৰিয়েণ্ট অৰ্থাৎ বেছ ভেৰিয়েণ্টৰ ৰিভিউ ভিডিঅ'। Scorpio NR বেছ মডেলটোৱে আটাইতকৈ ভেলু ফৰ মানি বুলি ধৰা হয় কাৰণ বেছ ভেৰিয়েণ্টত আপোনালোকে এই গাড়ীখনত বহুতখিনি ফিচাৰ্ছ দেখিবলৈ পাই যাব। বন্ধুসকল এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে এই গাড়ীখনত আপোনালোকে কি স্পেচিফিকেশ্যন আৰু কি ফিচাৰ্ছ পাব আৰু লগতে 2022 চনত এই গাড়ীখনৰ দাম কি চলি আছে এই সকলোখিনিৰ বিষয়ে আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। প্ৰথমতে আমি আহিছো এই গাড়ীখনৰ ইঞ্জিনটো লৈ। এই গাড়ীখনত আপোনালোকে পেট্ৰল আৰু ডিজেল এই দুয়োটা ইঞ্জিনৰ অপচনে দেখিবলৈ পাই যাব। যদি এই গাড়ীখনৰ ডিজেল ইঞ্জিনটোৰ বিষয়ে কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত 2198 সিচিৰ এটা 4 চিলিণ্ডাৰৰ ইঞ্জিন দেখিবলৈ পাব যিটোৱে 172.45 bhpৰ পাৱাৰ 3500 rpmত আৰু 400 nmৰ টৰ্ক 2750 rpmত প্ৰডিউচ কৰে। Scorpio N এখন ফুল সাইজ SUVৰ কেটেগৰীত পৰে আৰু এই গাড়ীখনত আপোনালোকে 7 সিটাৰৰ সিটিং কেপাচিটিৰ লগতে 57 লিটাৰৰ এটা ডাঙৰ ফিউল টেংকৰ কেপাচিটিও দেখিবলৈ পাই যাব। আৰু এইটো হৈছে এই গাড়ীখনৰ ফ্ৰণ্ট প্ৰফাইলটো। ফ্ৰণ্টত আপোনালোকে হেলোজেন হেডলেম্পৰ বাল্ব দেখিবলৈ পাব। LED হেডলেম্প বা LED DRLs আপোনালোকে এই গাড়ীখনত দেখিবলৈ নাপায়। আৰু এইখন হৈছে ব্লেক কালাৰৰ এখন নৰ্মেল গ্ৰিল মাহিন্দ্ৰাৰ নতুন লোগোৰ সৈতে। কোনো ধৰণৰ ক্ৰোম ফিনিছ গ্ৰিল আপোনালোকে এই গাড়ীখনত দেখিবলৈ নাপায়। আৰু বেছ মডেল হোৱাৰ বাবে ফগ লেম্পো আপোনালোকে এই গাড়ীখনত দেখিবলৈ নাপায়। কিন্তু অভাৰঅল চাবলৈ গ'লে ফ্ৰণ্ট ডিজাইনটো দেখিবলৈ ভালেই লাগিছে এই গাড়ীখনৰ। আৰু এই গাড়ীখনত আপোনালোকে 17 ইঞ্চৰ ষ্টীল হুইল দেখিবলৈ পাই যাব। কিন্তু হুইল কভাৰ আপোনালোকে এইটো মডেলত নাপাব। আৰু টাৰ্ণ ইণ্ডিকেটৰটো আপোনালোকে ORVMত পাই যাব। আৰু A পিলাৰ আপোনালোকে বডি কালাৰতে দেখিবলৈ পাব কিন্তু B আৰু C পিলাৰ আপোনালোকে ব্লেক কালাৰতে দেখিবলৈ পাব। আৰু ডোৰ হেণ্ডেলসমূহ আপোনালোকে ব্লেক কালাৰতে দেখিবলৈ পাই যাব এই গাড়ীখনত। আৰু এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ চাবিটো দেখিবলৈ পাব যিটো এটা ফ্লিপ কি হয়। কিন্তু এই গাড়ীখনত ৰিমোট চেণ্ট্ৰেল লকিঙৰ চিষ্টেম নাপাব আপোনালোকে বেছ মডেল হোৱাৰ বাবে। আৰু এইটো হৈছে এই গাড়ীখনৰ বেক প্ৰফাইলটো। বেছ মডেল যদিও LED টেইল লেম্পৰ ছেটআপ দেখিবলৈ পাই যাব আপোনালোকে এই গাড়ীখনত। আৰু বেক সাইডত আপোনালোকে ডিফগাৰ আৰু ৱাইপাৰ নাপায় যদিও পাৰ্কিং সেন্সৰ পাই যাব। আৰু স্পেয়াৰ চকাটো আপোনালোকে তল সাইডেহে দেখিবলৈ পাব এই গাড়ীখনত। এতিয়া দেখাইছো আপোনালোকক এই গাড়ীখনৰ ভিতৰৰ সাইডটো। ইণ্টেৰিয়ৰত আপোনালোকে এই গাড়ীখন ডুৱেল কালাৰ দেখিবলৈ পাব, ব্ৰাউন আৰু ব্লেক, যাৰ কাৰণে এই গাড়ীখন দেখিবলৈ ভালো লাগিছে আৰু লগতে প্ৰিমিয়াম ফিলো হয়। আৰু ড্ৰাইভাৰ সাইডত আপোনালোকে 4 পাৱাৰ উইণ্ডোৰ কণ্ট্ৰলো দেখিবলৈ পাই যাব। আৰু ফ্ৰণ্ট সিট দুটাত আপোনালোকে এডজাষ্টেবল হেডৰেষ্ট দেখিবলৈ পাই যাব। আৰু মাজত আপোনালোকে এটা আৰ্ম ৰেষ্টৰ অপচনো দেখিবলৈ পাই যাব উইথ ষ্টৰেজৰ সৈতে। আৰু তাৰ লগতে আপোনালোকে দুটা কাপ হোল্ডাৰো দেখিবলৈ পাই যাব। আৰু এই গাড়ীখনত আপোনালোকে 6 স্পীডৰ মেনুৱেল ট্ৰান্সমিশ্যনৰ অপচন দেখিবলৈ পাই যাব। টাচ স্ক্ৰীন আৰু অট'মেটিক AC নাপায় এই গাড়ীখনত, মেনুৱেল AC হে দেখিবলৈ পাব। আৰু বেছ মডেল হোৱাৰ বাবে এই গাড়ীখনত আপোনালোকে ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলো দেখিবলৈ নাপায়। আৰু বেকতো আপোনালোকে পাৱাৰ উইণ্ডোৰ লগতে ডুৱেল কালাৰ কম্বিনেশ্যনৰ ডোৰ দেখিবলৈ পাই যাব। আৰু তাৰ লগতে আপোনালোকে ৰিয়েৰ AC ভেণ্টছো দেখিবলৈ পাই যাব। এতিয়া আহিছো এই গাড়ীখনৰ কিছুমান সেফটি ফিচাৰ্ছৰ ওপৰত। এই গাড়ীখনত আপোনালোকে ABS আৰু EBDৰ লগতে দুটা এয়াৰবেগৰহে অপচন দেখিবলৈ পাব। ড্ৰাইভাৰ সাইড আৰু ড্ৰাইভাৰ সাইডত আপোনালোকে এয়াৰবেগ দেখিবলৈ পাব কিন্তু বেকত আপোনালোকে কোনো ধৰণৰ এয়াৰবেগ দেখিবলৈ নাপায়। এতিয়া আহিছো এই গাড়ীখনৰ দামটো লৈ। যদি আপোনালোকে এই গাড়ীখনৰ ডিজেল ভেৰিয়েণ্টটো কিনে তেন্তে এই গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচটো হ'ব 12,49,000 টকা। আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 14,37,439 টকা। আৰু যদি এই গাড়ীখন আপোনালোকে পেট্ৰলত লয় তেন্তে আপোনালোকৰ 50,000 টকা অলপ কম হ'ব। আৰু পেট্ৰলত আপোনালোকৰ এই গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচ হ'ব 11,99,000 টকা। আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 13,69,670 টকা। এই প্ৰাইচসমূহ অসমৰ যিকোনো ডিষ্ট্ৰিক্টতে একেই হ'ব। আৰু যদি আপোনালোকে এই গাড়ীখনৰ ফাইনেন্স বা লোন প্লেনটো জানিবলৈ বিচাৰে তেন্তে কমেণ্ট কৰিব। মই এই গাড়ীখনৰ লোন বা ফাইনেন্সৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। আৰু আগলৈ গাড়ী আৰু বাইকৰ বিষয়ে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।